हेलो फ्रेंड्स आशा करो आपलोक সকলো ভালে আছে আজি আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰিম বুলি ভাবিছো যেটো আসলতে খালে বিশেষকৈ গৰম কালি গাটো হাত পৰি যায় আৰু পেটৰ কাৰণে বিৰাতে আসলতে ভাল বুলি ক'ব পাৰি হয় আপোনালোকে ঠিকে ধৰিছে এটো হৈছে আজি মাছৰ ৰেচিপি মাছখিনি লৈ লৈছো আসলতে মাছখিনি গুটেখিনি ধুই ললো নিমখ পানী তেনেকে আসলতে আপোনালোকে মাছখিনি যেতিয়া আনে তেতিয়া নিমখ দি আসলতে ধুই লয়নে যদি আপোনালোকে হেনেকে ধুই নলয় হেনেকে ধুই লব আসলতে প্ৰত্যেকটো বস্তুৱে নিমখ দি অকমান ধুই লব লাগে বজাৰৰ বস্তু এতিয়া মই নিমখ হালধি অকমানো আনি লৈছো অলপ মাছ বনাম আৰু অলপ মাছ থৈ দিছো আৰু আজিনো কি ৰেচিপি বনাম আপোনালোকে হেখলকে ভিডিওটো চালেই গম পাব আমি আসলতে সকলোৱে গৰম কালি টেঙা খাই বিৰাতে ভাল পাওঁ আজি পিছে মই বিলাহীৰ টেঙা আঞ্জা বনোৱা নাই আজি মই বিশেষকৈ কিহৰনো টেঙা আঞ্জা বনাম বুলি ভাবিছো হেখলকে কিন্তু ভিডিওটো চাই থাকিব আপোনালোকে আগতে যেনেকৈ মোক সাপোৰ্ট কৰি আছিল এতিয়াও যাতে তেনেকেই সাপোৰ্ট কৰি থাকে তাকে আশা ৰাখিলো এতিয়া মই নিমখ হালধি অকমান সানি পেলাই থৈ দিছো মাছখিনিত আৰু মাছ ভাজোতে সদায় আমি আসলতে মিঠাতেলে ব্যৱহাৰ কৰিব লাগে অকল মাছ বুলিয়ে নহয় যিকোনো খাদ্য বনাওতে আসলতে মিঠাতেল ব্যৱহাৰ কৰিলে ভাল হেহে মই মাছৰ ৰঙচুৱাকে এতিয়া মই বনাই লৈছো আসলতে মাছ ৰঙচুৱাকে বনালে আসলতে খাইও ভাল লাগে আঞ্জাকনৰ সোৱাদ অন্যৰকম হয় আপোনালোকে পিছে মাছ খাই ভাল পায় নে মাছ ফ্ৰাই খাই ভাল পায় নে মাছৰ কোনটো ৰেচিপি খাই ভাল পায় হেতু মোক কমেন্টত জনাবলৈ নাপাহৰিব এয়া ৰঙচুৱাকে মই মাছও এটা এটাকে ভাজি থৈ দিছো লগতে মই এয়া আলু আৰু ঠেকেৰাও লৈ লৈছো ঠেকেৰা মানে এয়া একদম পুৰণি ঠেকেৰা পেটৰ কাৰণে বিৰাতে ভাল আৰু গৰমত খালে যে গাটো হাত পৰি যায় আপোনালোকে বাৰু ঠেকেৰাই মাছে এনেকে বনাই খাইছেনে কেতিয়াবা যদি খোৱা নাই এনেকে ট্ৰাই কৰি চাব এতিয়া মই পানীত এই গুটেখিনি একেলগে মই সিজাই লওঁতে মই আন্তাজপতে নিমখ আৰু হালধি একেলগে মই দি পেলাই সিজাই লম বিশেষকৈ আলু ইয়াত ব্যৱহাৰ কৰা হৈছে যেহেতু ঠেকেৰা দিলে অকমান সাধাৰণতে আলু অকন দিলে খাবলৈও ভাল লাগে আপোনালোকে যদি আলু ব্যৱহাৰ কৰিবলৈ ইচ্ছা নকৰে তেতিয়া আপোনালোকে জিকা দিব পাৰে ইয়াৰ সলনি তেতিয়া খাই আৰু ভাল লাগিব আপোনালোকৰ এতিয়া মই একেখন কেৰাহীতে মই মেথি গুটি দুটামান দি দিলো কেৰাহীত যেহেতু অকমান তেল আছিলে আৰু বেছিকৈ তেল মই ইয়াত ব্যৱহাৰ কৰা নাই এতিয়া মই বিশেষকৈ আঞ্জাও এনেকে দি দিছো উতলি থকা আঞ্জাত হেখতে মাছখিনি দিম প্ৰথমে মই অকমান আলুখিনি টুকুচি দিম যাতে আঞ্জাকন অকমান ঘন হয় আপোনালোকে এইটো সময়ত বিশেষকৈ বেচন অকমানো গুলি দিব পাৰে ঘন হ'বলৈ কাৰণে নহলে স্কিপ কৰিব পাৰে আৰু অকমান সোৱাদ বঢ়াবলৈ কাৰণে আপোনালোকে বিশেষকৈ অকমান চেনি নাইবা গুড় অকমান দিলে আৰু ভাল হ'ব এতিয়া মই উতলি থকা আঞ্জাত মই মাছখিনি দি আৰু অকমান সময় উতলালো এতিয়া মোৰ আজি ঠেকেৰা মাছে মোৰ ৰেডি হৈ গ'ল ভিডিওটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে আহিছো শুভৰাত্ৰি